নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো দেখাবলৈ বিচাৰিছোঁ আপোনালোকক এটি চিলাই আৰু এই চিলাইটো গুজৰাটী চিলাইয়ে হয় কিন্তু মই এটা বেলেগ ষ্টাইলত বনাই পিনে কৰিছোঁ আৰু সকলোৱে ষ্টাইল বনাই কৰি থাকে বাৰু তাৰ ভিতৰতে অন্যতম এটা কিন্তু ময়ো প্ৰথমে ইমান বেছি নাজানিছিলোঁ তথাপিও যেতিয়া গুজৰাটী চিলাইটো শিকিছিলোঁ সৰু এটা চিলাইৰ পৰাই শিকিছিলোঁ বাৰু এতিয়া মাজে মাজে ডাঙৰ কৰিব পৰা হ'লোঁ বিভিন্ন ধৰণে ডিজাইন দিব পৰা যায় আপোনালোকেও যদি চেষ্টা কৰে তেতিয়াহ'লে কৰিব পাৰিব আৰু যিসকলে নতুনকৈ শিকিছে তেওঁলোকৰ কাৰণে এই চিলাইটো অকণমান কষ্ট হয় মানে পটককৈ বুজি পাবলৈ দিগদাৰ হয় অকণমান হাতে কামে দেখুৱালেহে বুজি পাব যেন লাগে কিন্তু যিসকলে মানে এইবিলাকত বেছি পাকৈত চিলাই কৰাত তেওঁলোকে বাৰু খুব সহজেই চিলাইটো শিকিব পাৰিব ময়ো প্ৰথমে মোবাইলত চাই শিকিছিলোঁ বাৰু গুজৰাটী চিলাইটো বাকী চিলাইখিনি বাৰু তেনেকৈ মায়ে আগতে কৰিছিলে যিহেতু তেনেকৈ অকণমান শিকি তেনেকৈয়ে কৰিছিলোঁ কিন্তু এই গুজৰাটী চিলাইটো মই মোবাইলত চাই কৰিছিলোঁ বাৰু সেইটো মিছা নকওঁ আৰু মোবাইলটোত বহুতখিনি চিলাই আহি থাকে যিহেতু বহুতে বহুত ধৰণে দেখায় আপোনালোকে কেনেকৈ আয়ত্ব কৰিব পাৰে কেনেকৈ সহজে চিলাইটো বনাব পাৰে সেইটো আপোনাৰ নিজৰ ওপৰত কথা আৰু মই ইমান ভালকৈ দেখাব নোৱাৰিলোঁ কিন্তু মোবাইলটো কৰাহে ভিডিঅ' যাহা তাহা যেনি তেনি গুচি যায় বা মোৰ চিলাইটো কৰোঁতেও অকণমান ইফাল সিফাল হৈছে সেইটো কাৰণে যদি আপোনালোকে চাব বিচাৰে চিলাইটো কেনেকৈ কৰিছোঁ অকণমান বাৰু বুজিছেই যিসকলে ভালদৰে চাব বিচাৰিছে বা বুজিব বিচাৰিছে মোক কমেণ্ট কৰিব মই আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইখিনিতে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ এনেকুৱা ধৰণৰ হাতৰ চিলাই কৰোঁতে এযোৰ কাপোৰত বহুত বেছি সময় লাগে যিসকলে কৰিবলৈ কয় অৰ্ডাৰ দিয়ে তেওঁলোকে ভালকৈ কোৱাইতো ভালেই কয় বাৰু যিসকলে বুজি নাপায় তেওঁলোকে অকণমান বেলেগেও কয় আৰু কি হয় কৰি দিওঁ বাৰু অকণমান টাইমটো লাগিবই যিহেতু গৃহিণী মানুহ নহয় জানো আৰু বহুতখিনি কাম কৰি লৈ মেলিহে ল'ৰা ছোৱালী চবফালে মিলাই মেলিহে এযোৰ কাপোৰ কৰোঁ আৰু বা অকণমান সময় উলিয়াই নিজৰ ভাল লগা সময়খিনিত এই কামবিলাক কৰোঁ মোৰ বিশেষকৈ এইবিলাক পেচা নহয় মানে ভাল লাগে আৰু কৰি পিনে আৰু তেনেকৈ দুই পইচা ইনকম কৰিবলৈও সক্ষম হৈছোঁ সেইটো একো ডাঙৰ কথা নহয় বহুতে কৰিও আছে বহুত ধৰণে কিবা কিবি কৰি আছে আৰু ঠিক তেনেকৈ ময়ো অকণমান চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ তাৰ উপৰিও কিছুমানে আকৌ এইটোতো বাৰ্গেনিং কৰিবলৈ যায় আৰু ময়ো কিবা এটা চাই চিতিহে দাম ল'ম এনেইতো উপৰঞ্চি বহুত এতিয়া এটকা ঠাইত মইতো 10 টকা লৈ নলওঁ ন সেইটো কাৰণে মই যিমানটো খৰচ হয় মোৰ যিমানটো সময় লাগে যিহেতু এটা চিলাই কৰিবৰ কাৰণে এই ফুলপাহ বনাবৰ কাৰণে বহুতখিনি সময় লাগে ঘণ্টা সময় লাগি যায় কৰোঁ বুলি ক'লে কিন্তু সেইখিনিকে মানুহে বুজি নাপায় কিছুমানে ইমান বাৰ্গেনিং কৰি থাকে ইমান দাম কিন্তু এই সূতাটো যিটো কৰিছোঁ এই সূতাটো মই এংকৰ গুলিৰে কৰিছোঁ দেই এংকৰ গুলিটো হৈছে এতিয়া দাম প্ৰায় 50 পৰা 55ৰ ভিতৰত মইতো 30ৰ পৰা কৰিছোঁ এংকৰ গুলি কিন্তু চাওকচোন 30 টকা ক'ত তাতকৈও আগতে বহুত কমেই আছিলে বাৰু মই 30 টকা থাকোঁতে বেছিকৈ কৰা বাৰু এই 30 টকাৰ পৰা গৈ এতিয়া 50ৰ পৰা 55 ভিতৰত পালেগৈ তাৰ কাৰণে চাওকচোন এই চিলাইটো কৰিবৰ কাৰণেও বহুতখিনি সূতা লাগে প্ৰথমতে মই চাইডৰ ৰাউণ্ডটো কৰি ল'লোঁ তাৰপিছত আকৌ এতিয়া ছেকেণ্ড এই মাজৰ ভিতৰৰ অংশখিনি কৰিছোঁ তাৰ উপৰিও আকৌ আগতে সেই গোটেই ৰাউণ্ডটো আছেই অকোৱা পকোৱা সেইবিলাক বহুতখিনি সূতা যায় তাৰ ভিতৰত কৰোঁতে গোটেই কাপোৰযোৰ কৰি উলিয়াওঁতে বহুতখিনি দুটা তিনিটা মানে এটা কালাৰত দুটা তিনিটা যায় আৰু যদি একেটা কালাৰেই কৰা যায়তো বহুতখিনি যায় আৰু গুলিটো আগৰ নিচিনা নহয় ইমান বেছি ডাঙৰ আজিকালি অকণমান কমায়েই দিছে সূতা বহুতখিনি তথাপিও যিসকলে কৰে তেওঁলোকেহে বুজি পায় বা জানে সেই বিষয়ে দেখিছে তাকে বহুতে বেছি বাৰ্গেনিং কৰি থাকিলে ভাল নালাগে কাৰণ কিয়তো মানে কিবা এটা হিচাপতেই লোৱা হয় মোৰ সময়টো চাব লাগিব তাৰ উপৰি সূতাৰ খৰচ আকৌ সেইটোৱেই ইমান বেছি আৰু এয়া চাওকচোন ফুলপাহ হৈয়ে গ'ল অকণমান সময় দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেনে পাইছোঁ